ইয়াত ক'লে বৰ দিগদাৰ হ'ব কিন্তু চিনেমাখন বেলেগ ধৰণৰ চিনেমা এখন ইয়াত ৰেকৰ্ডতে আমি কাটি দিব পাৰিম নাই নাই কাটি দিব নালাগে কাটি দিবৰ কাৰণে মই চিনেমাখন বনোৱা নাই মানুহক ক'বৰ কাৰণেহে চিনেমাখন বনাইছো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল এইটো কাটি নিদিবা কিন্তু দেই নাকাটো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল সেইদিনা এই তিনিচুকীয়াত যে মানুহ মাৰিছিলে ধলাত সেইদিনা মই সেই কথাটো এইটো মোৰ চিনেমাত আছে ডায়লগ আছে এইটো খালি মোৰ মুখত নাই পৰাশৰ মুখত আছে পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকো কেলা আৰু স্পষ্ট কথা দেখুৱাবলৈ সব মিডিয়াৰ গাছ থাকিব লাগে মই এইটো কথা কওঁ যে এইটো স্পষ্ট কথা এইটো এই পৰিৱৰ্তনটো যিটো কৰিলে বিজেপিয়ে মই গান গাইছো বাৰু বিজেপিৰ অসমৰ আনন্দ সৰ্বানন্দ ঠিক আছে একো নাই তাৰ আগতে মই কংগ্ৰেছৰো গান গাইছো মোক পইচা দিছে মই গাইছো একো নাই আই এম এ ছিংগাৰ ইটছ নাথিং কিন্তু ছচিয়েলিজমটো মোৰ গাত আছেতো আৰু চবৰে গাত আছে আৰু সেই বস্তুটো স্প্ৰেড কৰিব লাগে ছচিয়েলিজম এতিয়া কংগ্ৰেছ বিজেপি এজিপি এইবোৰ কৰি লাগি থাকি লাভ নাই এইবোৰ আৰু 40 বছৰ আমি পিছুৱাই যাম ছচিয়েলিজম আনিব লাগে নিজৰ ভিতৰত থাকিব লাগে আমি যিটো ফিল কৰোঁ হাউ ইউ ফিল দ্যাটছ দ্য মেইন থিং সেইকাৰণে পঢ়া শুনা লাগে ষ্টাডি লাগে আমাৰ ল'ৰা ছোৱালী আৰু পঢ়াব লাগিব নতুন প্ৰজন্ম এতিয়া কাঞ্চনজংঘা মই আৰু এটা ডায়লগ ক'ম আমি নতুন প্ৰজন্ম আমি ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ সলাবও পাৰোঁ